নমস্কাৰ বন্ধুসকল, মই ইয়াৰ আগতো এটা ভিডিঅ' বনাইছিলোঁ যে আমি কেনেকৈ আধাৰটো ৰেচন কাৰ্ডৰ লগত লিংক কৰিব পাৰোঁ। এই ভিডিঅ'টোত মই কেৱল প্ৰচেছটো দেখুৱাই দিছিলোঁ, কিন্তু এইটো ভিডিঅ'ত মই আধাৰ নাম্বাৰটো ৰেচন কাৰ্ডৰ লগত লিংক কৰোৱাই দেখুৱাম। প্ৰথমে মই ৱাইফাইৰ লগত কানেক্ট কৰি ল'ম, কাৰণ আমাৰ যিটো চিম দিয়া থাকে ই পছ মেচিনত নেটৱৰ্কটো চলো, সেইকাৰণে ৱাইফাইৰে ইউজ কৰিম। ৱাইফাইৰে কানেকশ্যনটো হৈ গ'ল। এতিয়া RDটো আছে, এইটো ব্লুৰ পৰা গ্ৰীণ হোৱালৈকে ৱেইট কৰিম। RDটো গ্ৰীণ হৈ গ'ল। এতিয়া PDS অপশ্যনটোত ক্লিক কৰিম। Welcome to Public Distribution System. এতিয়া ষ্টাৰ্টত ক্লিক কৰিলোঁ। Downloading shop owner details. অ'কে ক্লিক কৰিব লাগিব। এতিয়া লগইনটো কৰি ল'ম। স্কেন এপি এগ্ৰি। Please place এতিয়া ফিংগাৰ এটা on স্কেনাৰত scanner. ৰাখিম। Please wait. Authenticating shop owner. ৱেইট কৰিব লাগিব। ডাউনলোডিং মেনুজ। Operator login success. এতিয়া আধাৰ ছাৰ্ভিচ ইয়াত ক্লিক কৰিম। UID সিডিং ইয়াত ক্লিক কৰিম। এতিয়া কাৰ্ড নম্বৰটো এণ্টাৰ কৰিম। আপোনালোকে কাৰ্ড নম্বৰবিলাক PDS আছাম পৰ্টেলত গৈ হেনে কাৰ্ডৰ লিষ্টটো ডাউনলোড কৰিলে কাৰ্ড নম্বৰবিলাক পাই যাব। অ'কে ক্লিক কৰিলোঁ। মেম্বাৰ্ছ ডিটেইলখিনি ডাউনলোড হৈ গ'ল। এতিয়া যিজন ব্যক্তিৰ আধাৰ নাম্বাৰটো লিংক কৰিম সেই ব্যক্তিজনৰ নামৰ ওপৰত ক্লিক কৰিম। এতিয়া EKYC প্ৰেছ কৰিম। এতিয়া ব্যক্তিগৰাকীৰ আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিম। এতিয়া স্কেন এপি ইয়াত ক্লিক কৰিম। এগ্ৰি ইয়াত ক্লিক কৰিম। এতিয়া যিজন ব্যক্তিৰ আধাৰটো লিংক কৰি আছো সেই ব্যক্তিজনৰ যিকোনো আঙুলি এটা এই ই-পছ মেচিনৰ স্কেনাৰত ৰাখিব লাগিব। প্লিজ ৱেইট। এটা নটিফিকেশ্যন আহি গ'ল। ইয়াত কি লিখা আছে EKYC ৰেজিষ্টাৰ্ড ছাকচেছফুলি। এতিয়া অ'কে ক্লিক কৰিব লাগিব। যিজন ব্যক্তিৰ আধাৰটো লিংক কৰিল সেই ব্যক্তিজনৰ কিছু জানকাৰী ইয়াত আহি গ'ল। আপোনালোকে ইয়াত ডেট অফ বাৰ্থবিলাক চাই ল'ব পাৰিব আৰু পিনক'ড এইবিলাক জানকাৰী কিছুমান আছে, এইবিলাক চাই ল'ব। এতিয়া অ'কে ইয়াত ক্লিক কৰিব লাগিব। আধাৰ লিংকটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি বেক হৈ গৈ হেনে বেনিফিচিয়াৰী ভেৰিফাইড গৈ চাব পাৰিম যে ভেৰিফাই হ'ল নে নাই। ইয়াত ৰেচন কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব লাগিব, বা যিজন ব্যক্তিৰ আধাৰ নাম্বাৰটো লিংক কৰিল তেওঁৰ আধাৰ নাম্বাৰটা ইয়াত টাইপ কৰিলেও হ'ব। এতিয়া অ'কে ক্লিক কৰিম। যিজন ব্যক্তিৰ আধাৰটো লিংক কৰিল তাৰ নামটো উলিয়াম। এই নামটোৰ সোঁফালে চাব পাৰিম যে ষ্টেটাছ তাতে ভেৰিফাইড
তাতে ভেৰিফাইড বুলি লিখা আছে, তাতে মানে ভেৰিফাইড হৈ গৈছে। আৰু যেতিয়া PDS আসামৰ ফালৰ পৰা ভেৰিফাইডটো একচেপ্ট কৰিব তেতিয়া মেম্বাৰ আইডিটো শ্ব' কৰিব, তাতে আধাৰ নাম্বাৰটোৱে মানে মেম্বাৰ আইডি হৈ আহিব। গতিকে বন্ধুসকল মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।